হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে চাই আছে আৰু আজি মই কথাটো কৈ আছোঁ বাংলাদেশীৰ বিষয়ত। হিন্দু আৰু মুছলিম বাংলাদেশী, জাতি ধৰ্মৰ কোনো কথা নাই ইয়াতে। আমাৰ কথা হ'ল আমাৰ অসমত হিন্দু বাংলাদেশীও থাকবা নোৱাৰে আৰু মুছলিম বাংলাদেশীও থাকবা নোৱাৰে। কিহৰ কাৰণে? মিষ্টাৰ ৰাজা এটা ভিডিঅ' বনাইছে আজি যে হিন্দু বাংলাদেশী কিয় থাকিব অসমত আৰু মুছলিম বাংলাদেশী কিহৰ কাৰণে অসমত থাকিব, সেইটোৰ বিষয়ত। তাৰ কথাটো মই ভাল পালোঁ। কিহৰ কাৰণে? তাক মানুহে বেয়া পায়, অলপ এনেকুৱা ভিডিঅ' বনাই কাৰণে তাক বেয়া পায়, কিন্তু মই বেয়া নাপাওঁ, তাৰ কথাবিলাক ভাল পাওঁ মই। আমাৰো কথা, আমাৰ অসমত কোনো ধৰণৰ বাংলাদেশী থাকবা নোৱাৰে। আচলতে যিবোৰ মানুহে কৈ আছে বাংলাদেশী আনিম বুলি আৰু ভাবি আছে বাংলাদেশী আনিম, সিহঁতক কেলা কাণৰ 2 ইঞ্চি তলত কংগ্ৰেছ বহাই দিম। কংগ্ৰেছ বুজি পা না? কংগ্ৰেছ 2 ইঞ্চি তলত বহাই দিম কংগ্ৰেছ। কেলা বাংলাদেশী আনিব আহিছে। তই যদি অসমত থাকবা ইচ্ছা নাই তেতিয়াহ'লে গুচি যা বাংলাদেশীলৈ। অসমত কোনো দাদাগিৰি নচলিব। মোৰ অসমত অকল অসমীয়া মানুহকেইটা দাদাগিৰি কৰিব। বেলেগ বাংলাদেশী কোনো কথা ক'ব লগা ইয়াতে একো নাই বুলি কৈছোঁ মই। বাকী কোনো ধৰণৰ বাংলাদেশী আমাৰ অসমত থাকিব নোৱাৰে, সেইটোৱে শেষ কথা বাছ। কিয় থাকিব? আমাৰ অসমত কিয় বাংলাদেশী থাকিব? ইমান দুখীয়া হোৱা নাই নহয়, বেলেগ দেশৰ মানুহ আনি মোৰ অসমত ৰাখিম। আপোনালোকে ওলাই আহক। সেইটো আমাৰ অসমত কোনো ধৰণৰ হিংসা নাই। আমাৰ অসমত হিন্দু মুছলিম ভাই ভাই, আমাৰ কোনো জাতি ধৰ্মৰ কোনো মানে নাই। মানুহ হিন্দু হ'লেও মানুহ, মুছলিম হ'লেও মানুহ। তো আপোনালোকে কি ভাবিছে মোৰ কমেণ্টত জনাই দিব, আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগি থাকে সকলোৱে শ্বেয়াৰ কৰি দিব, লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তো আজিলৈ ইমানে।